26 জানুৱাৰী দিনটোত আমি সমগ্ৰ ভাৰতবাসীয়ে গণতন্ত্ৰ দিৱস পালন কৰোঁ। সৰুৰে পৰা আমি গম পাই আহিছোঁ যে ভাৰতৰ সংবিধান প্ৰণয়ন হৈছিল 1950 চনৰ 26 জানুৱাৰীত আৰু সেইবাবে আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ। আচলতে কথাটো কিমান দূৰ সত্য এটা নজনা কথা জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ ল'ৰা-ছোৱালীকো দেখুৱাই দিব ভিডিঅ'টো। আচলতে সংবিধানখন সম্পূৰ্ণ হৈছিল 1949 চনৰ নৱেম্বৰ মাহৰ 26 জানুৱাৰীতে, কিন্তু আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ 2 মাহ পাছত। ইয়াৰ এটা ডাঙৰ কাৰণ আছে। 1929 চনত জৱাহৰলাল নেহৰুৱে যেতিয়া লাহোৰ অধিৱেশনত তেওঁ এটা দাবী উত্থাপন কৰিছিল যে যদি ব্ৰিটিছে স্বাধীন ঘোষণা নকৰে বা ব্ৰিটিছে যদি ভাৰতবৰ্ষক স্বতন্ত্ৰ ঘোষণা নকৰে তেন্তে 1930 চনৰ পৰা ভাৰতবৰ্ষই নিজকে নিজেই স্বতন্ত্ৰ বুলি ঘোষণা কৰি ল'ব। আৰু সেই মৰ্মে 1930 চনৰ 26 জানুৱাৰীৰ দিনটোত প্ৰথমবাৰ স্বাধীনতা দিৱস পালন কৰা হৈছিল। কিন্তু আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত। 1929 চনত লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে যেতিয়া এই দাবী উত্থাপন কৰিলে যে ভাৰতবৰ্ষক যদি ব্ৰিটিছে স্বতন্ত্ৰ বুলি ঘোষণা নকৰে তেন্তে ভাৰতবৰ্ষই নিজেই নিজকে স্বতন্ত্ৰ বুলি ঘোষণা কৰি ল'ব। সেই মৰ্মে কাম হ'ল কংগ্ৰেছে 1930 চনৰ 26 জানুৱাৰীত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱস পালন কৰিলে। আপোনালোক সকলোৱে জানে যে ভাৰতে স্বাধীনতা পাইছিল 1947 চনৰ 15 আগষ্টৰ দিনা। 1947 পৰা সেই 1949 চন পালেগৈ। 1949 চনৰ নৱেম্বৰ মাহৰ 26 জানুৱাৰী দিনটোত সংবিধানখন সম্পূৰ্ণ কৰা হৈ গ'ল। কিন্তু সংবিধান প্ৰণয়ন সেই তেতিয়াই নহ'লে। তাৰ 2 মাহ পাছত অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰীৰ দিনটোত সংবিধান প্ৰণয়ন কৰা হ'ল। আচলতে এই 26 জানুৱাৰীৰ যিটো দিন সেই দিনটো সেই 1950 চনৰ 26 জানুৱাৰীত সেই সংবিধান যি প্ৰণয়ন হৈছিল সেইকাৰণে গণতন্ত্ৰ দিৱস পতা নহয়। যিটো 26 তাৰিখ সেই 1930 চনত ভাৰতে নিজেই নিজকে স্বতন্ত্ৰ বুলি ঘোষণা কৰি স্বাধীনতা দিৱস পালন কৰিছিল। তাৰপিছত 1949 চনত সেই একেই নৱেম্বৰৰ 26 তাৰিখে অৰ্থাৎ 26 নৱেম্বৰ তাৰিখে সংবিধানখন সম্পূৰ্ণ হৈছিল। সেইবাবে এটা গুৰুত্বপূৰ্ণ দিন হৈ পৰিল এই 26 তাৰিখটো। আৰু 1950 চনৰ 26 জানুৱাৰীত আমি সকলোৱে গণতন্ত্ৰ দিৱস এইকাৰণে পালন কৰোঁ যাতে আমাৰ সেই দিনটো বা সেই তাৰিখটো সকলোৰে যাতে মনত থাকে, আমি সমগ্ৰ ভাৰতবাসীয়ে যাতে সেই দিনটো মনত পেলাব পাৰোঁ, উদযাপন কৰিব পাৰোঁ। এই তথ্যটো আপোনালোকে আগতে জানিছিলনে? ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰজ্যোতি আকৌ আহি আছোঁ। জয় আই অসম।